নমস্কাৰ বন্ধুসকল ওয়েলকাম টু মাই আনাদাৰ ভিডিঅ' আজিৰে পৰা আমি আসাম মেডিয়েভেল হিষ্ট্ৰী ক্লাছসমূহ ষ্টাৰ্ট কৰিম আজিৰ এই ভিডিঅ'ত আমি মেডিয়েভেল আসামৰ মোষ্ট ইম্পৰ্টেণ্ট 30টা MCQ ডিসকাস কৰাৰ চেষ্টা কৰিম এই ভিডিঅ'টো আপোনালোকৰ আপকামিং আসাম পুলিচ এক্সাম লগতে গ্ৰেজুৱেট টিচাৰ পোষ্ট গ্ৰেজুৱেট টিচাৰ DME SSC RRB বা আন যিকোনো এক্সাম য'ত আসাম হিষ্ট্ৰীৰ পৰা কুৱেশ্যন আহে সেই গোটেইবোৰ এক্সামৰ বাবে এইটো ভিডিঅ' উপযোগী হ'ব আন ইউটিউব চেনেল বা এডুকেশ্যনেল প্লেটফৰ্মসমূহত যিবোৰ কুৱেশ্যন সিহঁতে পেইড ক্লাছত কৰায় একে ধৰণৰ মোষ্ট ইম্পৰ্টেণ্ট কুৱেশ্যনছ আপুনি মোৰ এই চেনেলত বিনামূলীয়াকৈ চাব পাৰিব সো ভিডিঅ'টো লাষ্টলৈ চাওক আৰু আপুনিও আপোনাৰ ড্ৰিম জবৰ দিশে এখোজ আগুৱাই বলক আজিৰ ভিডিঅ'ৰ প্ৰথমটো প্ৰশ্ন আপোনাৰ স্ক্ৰীনত আহিছে প্ৰশ্নটো হৈছে when did medieval era begin in Assam history অসমৰ ইতিহাসত কেতিয়া মধ্যযুগৰ সূচনা হৈছিল বুলি প্ৰশ্নত সুধিছে অপচনসমূহ হ'ল ইয়াণ্ডাবু সন্ধি ব্ৰিটিছ আক্ৰমণ বংগৰ সুলতানী শাসনৰ আক্ৰমণ নে সিপাহী বিদ্ৰোহৰ পিছত তো শুদ্ধ উত্তৰটো হ'ব অপচন সি বংগৰ সুলতানী শাসনৰ আক্ৰমণৰ পিছত কি হৈছিল অসমত মধ্যযুগৰ সূচনা হৈছিল 2 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীনত আহিছে চৰাইদেউ was made the capital of Ahoms by Sukapha in the year Sukapha কোন চনত চৰাইদেউ আহোমসকলৰ ৰাজধানী হিচাপে গঢ়ি তুলিছিল বুলি প্ৰশ্নত সুধিছে তো কাৰেক্ট আনসাৰটো হ'ব 1253 চনত আপোনালোকে সকলোৱে জানে হয়তো এটো ইজি কোৱেশ্চন বাট কমন কোৱেশ্চন আহি থাকে বাৰে 3 নম্বৰ কোৱেশ্চনটো আপোনাৰ স্ক্ৰীনত আহিছে when did the medieval era of Assam begin with the Turko-Afghan attacks কোন চনত তুৰ্কী আফগানী আক্ৰমণৰ ফলস্বৰূপে অসমত মধ্যযুগৰ আৰম্ভ হৈছিল অপচনসমূহ দিয়া আছে 1204 1228 1253 1206 কাৰেক্ট আনসাৰটো হ'ব 1206 চনত কি হৈছিল অসমত মধ্যযুগৰ আৰম্ভ হৈছিল 4 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীনত আহিছে দ্য ইন্ডিপেন্ডেন্ট ষ্টেট প্ৰতাপগড় মডাৰ্ন ডে পাথৰখণ্ডি was established by স্বাধীন ৰাজ্য হিচাপে প্ৰতাপগড় আধুনিক সময়ৰ পাথৰখণ্ডি কোনে প্ৰতিষ্ঠা কৰিছিল বুলি অপচনত খুদিছে সো আমি অনলি কাৰেক্ট আনসাৰটো জানো ভুল অপচনসমূহ জানি এনেও কোনো লাভ নাই তো কাৰেক্ট আনসাৰটো হ'ব অপচন এ মালিক প্ৰতাপ ৰাজা মনত ৰাখিব প্ৰতাপগড় ঠাইখন কোনে প্ৰতিষ্ঠা কৰিছিল মালিক প্ৰতাপ ৰাজা নেক্সট কোৱেশ্চনটো হ'ল দ্য পিৰিয়ড অফ বাৰ্মিজ ইজ লোকেলি কল্ড এজ মান বা বাৰ্মিজ সকলৰ সময়ছোৱাক স্থানীয়ভাৱে কি বুলি কোৱা হয় কাৰেক্ট আনসাৰটো হ'ব অপচন বি মানৰ দিন বাৰ্মিজসকলে যি সময়ত অসমত শাসন কৰিছিল সেই সময়ছোৱাক লোকেলি কি বুলি জনা যায় মানৰ দিন নেক্সট কোৱেশ্চনটো আপোনাৰ স্ক্ৰীনত আহিছে নাৰায়ণী কইন্সৱেৰ নাৰায়ণী মুদ্ৰা আছিল প্ৰশ্নত ক'ব বিচাৰিছে যে নাৰায়ণী মুদ্ৰা কান কি বুলি জনা যায় তো আপুনি শুদ্ধ উত্তৰটো মনত ৰাখিব নাৰায়ণী মুদ্ৰাক কুশ মুদ্ৰা বা কুশ কইন বুলিও জনা যায় নেক্সট কোৱেশ্চনটো আপোনাৰ স্ক্ৰীনত আহিছে হু was the first muslim invader in assam অসমত আক্ৰমণ কৰা প্ৰথমজন মুছলমান আক্ৰমণকাৰী কোন আছিল বুলি প্ৰশ্নত সুধিছে তো শুদ্ধ উত্তৰটো আপুনি মনত ৰাখিব অপচন বি বখতিয়াৰ খিলজি কি আছিল অসমত আক্ৰমণ কৰা প্ৰথমজন মুছলিম আক্ৰমণকাৰী আছিল এনে ধৰণৰ ভিডিঅ'সমূহ আমি প্ৰস্তুত কৰাত বহুত কষ্ট হয় সো আপোনালোকে যদি চেনেলটোত প্ৰথমবাৰ আহিছে কাইন্ডলি চেনেলটো সাবস্ক্ৰাইব কৰিব আৰু ভিডিঅ'টো যদি হেল্পফুল বুলি মন কৰিছে লাইক কৰি কমেন্টত আমাকো জনাব নেক্সট কোৱেশ্চনটো আপোনাৰ স্ক্ৰীনত আহিছে হুইচ অফ দ্য ফলোইং was installed as the king of Ahom kingdom in 1821 CE by the Burmese মানসকলে 1821 চনত কাক আহোম সাম্ৰাজ্যৰ শাসক হিচাপে প্ৰতিষ্ঠা কৰিছিল অপচনসমূহ দিয়া আছে তাৰে ভিতৰত শুদ্ধ উত্তৰটো হ'ব অপচন এ যোগেশ্বৰ সিংহ কি কৰিছিল মানসকলে আহোম সাম্ৰাজ্যৰ শাসক হিচাপে প্ৰতিষ্ঠা কৰিছিল যাৰ বাবে যোগেশ্বৰ সিংহক পাপেট কিং বুলিও জনা যায় আপুনি মনত ৰাখিব 9 নম্বৰ কোৱেশ্চনটো স্ক্ৰীনত আহিছে দ্য টাকা which was the standard ahom coin weighted আহোমসকলে প্ৰচলন কৰা মুদ্ৰা টাকাৰ ওজন কিমান আছিল বুলি সুধিছে আপুনি ভ্যালুটো মনত ৰাখিব 11.3 গ্ৰাম আছিল আহোমসকলৰ কইন টাকাৰ ওজন 10 নম্বৰ প্ৰশ্নটো আপোনাৰ স্ক্ৰীনত আহি আছে হু সিক্ৰেটলি ইনফৰ্মড দ্য ব্ৰিটিছ এবাউট দ্য ৰংপুৰ এটেক প্লেন অফ ধনঞ্জয় বৰগোহাঁই ৰংপুৰ আক্ৰমণৰ পৰিকল্পনাৰ বিষয়ে ব্ৰিটিছসকলক গোপনে কোনে অৱগত কৰিছিল তো অপচনসমূহ দিয়া আছে তাৰে ভিতৰত কাৰেক্ট আনসাৰটো হ'ব খদিয়া খোৱা গোহাঁই মনত ৰাখিব খদিয়া খোৱা গোহাঁয়ে কি কৰিছিল ব্ৰিটিছসকলক কথাটো ইনফৰ্ম কৰি দিছিল 11 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীনত আহিছে বখতিয়াৰ খিলজি was a military general of বখতিয়াৰ খিলজি কাৰ সেনাপতি আছিল বুলি প্ৰশ্নত সুধিছে কাৰেক্ট আনসাৰটো হ'ব অপচন এ কুতুবউদ্দিন এইবাকৰ কি আছিল সেনাপতি আছিল বখতিয়াৰ খিলজি 12 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীনত আহিছে হু ইনভাইটেড দ্য বাৰ্মিজ টু আসাম মানসকলক কোনে অসমলৈ আক্ৰমণ কৰিছিল এটো ইম্পৰ্টেন্ট কোৱেশ্চন হয় বেসিক হয় বাট ইম্পৰ্টেন্ট হয় তো কাৰেক্ট আনসাৰটো হ'ব অপচন এ
বদন চন্দ্ৰ বৰফুকনে মানসকলক কি কৰিছিল মানসকলক অসমলৈ ইনভাইট কৰিছিল 13 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীনত আহিছে হুইচ কিং অফ আহোম ডাইনেষ্টি ৱাজ নন এজ পাপেট ৰুলাৰ কোন গৰাকী আহোম ৰজাক পুতলা শাসক বুলি কোৱা হয় তো কাৰেক্ট এনসাৰটো মই ইতিমধ্যে কৈছো আপোনাক যোগেশ্বৰ সিংহ নেক্সট কোৱেশ্চনটো আপোনাৰ স্ক্ৰীনত আহিছে মুলা গাভৰু দ্য ব্ৰেভ ৱাইফ অফ ফ্ৰাছেংমুং ডাইড ফাইটিং এগেইনষ্ট ফ্ৰাছেংমুঙৰ সাহসী পত্নী মুলা গাভৰুৱে কাৰ বিৰুদ্ধে যুদ্ধত প্ৰাণ হেৰুৱাইছিল তো শুদ্ধ উত্তৰটো হ'ব অপশ্যন বি তুৰ্বকৰ এগেইনষ্টত ফাইট কৰি মুলা গাভৰুৱে নিজৰ প্ৰাণ হেৰুৱাইছিল 15 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীনত আহিছে হু ৰোড তুংখুঙীয়া বুৰঞ্জী কোনে তুংখুঙীয়া বুৰঞ্জী লিখিছিল আপুনি নামটো মনত ৰাখিব এটো এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় কাৰেক্ট আনসাৰ হ'ব অপশ্যন বি শ্ৰীনাথ দুৱাৰা বৰবৰুৱাই কি কৰিছিল তুংখুঙীয়া বুৰঞ্জীটো লিখিছিল 16 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীনত আহিছে দ্য ফাৰ্ষ্ট মোহাম্মদান ইনভেজন অফ কামৰূপা টুক প্লেচ ডিউৰিং দ্য ৰেইন অফ কিং কোন গৰাকী ৰজাৰ শাসনকালত পোনপ্ৰথমে মুছলমানসকলে কামৰূপ আক্ৰমণ কৰিছিল ইয়া এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তাৰে এনসাৰটো হ'ব অপশ্যন সি পৃথুৰ শাসনকালত অসমত মুছলমানসকলে প্ৰথমবাৰ আক্ৰমণ কৰিছিল 17 নম্বৰ কোৱেশ্চন আপোনাৰ স্ক্ৰীনত আহিছে দ্য বেটেল অফ মাহগড় ৱাজ ফ'ৰ্ট ইন দ্য ইয়াৰ মাহগড়ৰ যুদ্ধ কোন চনত সংঘটিত হৈছিল তো শুদ্ধ উত্তৰটো আপুনি মনত ৰাখিব 1822 চনত সংঘটিত হৈছিল 18 নম্বৰ কোৱেশ্চন আপোনাৰ স্ক্ৰীনত আহিছে ডিউৰিং দ্য মোৱামৰীয়া ৰিভল্ট when the Morans occupied Rangpur who shifted the Ahom headquarters to Jorhat মোৱামৰীয়া বিদ্ৰোহৰ সময়ত মাৰাণসকলে ৰংপুৰ দখল কৰাত কোনে আহোমৰ ৰাজধানী যোৰহাটলৈ স্থানান্তৰ কৰিছিল বুলি প্ৰশ্নত খুদিছে তো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ পূৰ্ণনন্দ বৰগোহাঁই কি কৰিছিল সেই সময়ত আহোমসকলৰ ৰাজধানী যোৰহাটলৈ শিফট কৰি দিছিল নেক্সট কোৱেশ্চনটো আপোনাৰ স্ক্ৰীনত আহিছে ৰত্নমালা কম্পাইলড বাই পুৰুষোত্তম বিদ্যাসাগৰ ইজ এ ৱাৰ্ক অন ৰত্নমালা পুৰুষোত্তম বিদ্যাসাগৰৰ দ্বাৰা সংকলিত এখন কি হয় বুলি প্ৰশ্নত খুদিছে তো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন ডি এখন কি হয় ব্যাকৰণ বা গ্ৰামাৰ হয় ৰত্নমালা 20 নম্বৰ কোৱেশ্চন আপোনাৰ স্ক্ৰীনত আহিছে হু ৱাজ দ্য কিং অফ কামৰূপ ডিউৰিং দ্য ইনভেজন অফ মহম্মদ শাহ দ্য সন অফ ইলতুতমিছৰ পুত্ৰ মহম্মদ শাহৰ আক্ৰমণৰ সময়ত কামৰূপৰ ৰজা কোন আছিল এটা ইম্পৰ্টেন্ট কোৱেশ্চন হয় তো কাৰেক্ট আনসাৰটো হ'ব অপশ্যন এ পৃথু আছিল সেই সময়ত অসমৰ ৰজা নেক্সট কোৱেশ্চনটো স্ক্ৰীনত আহিছে দ্য বেটেল অফ মেহেৰগা ৱাজ ফ'ৰ্ট বিটুইন মাহগড়ৰ যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল বুলি প্ৰশ্নত সুধিছে কাৰেক্ট আনসাৰটো আপুনি মনত ৰাখিব অপশ্যন ডি মান আৰু অসমীয়া সৈন্যৰ মাজত কি হৈছিল এইখন যুদ্ধ সংঘটিত হৈছিল 22 নম্বৰ প্ৰশ্নটো আপোনাৰ স্ক্ৰীনত আহিছে প্ৰিন্সেছ মঙ্গলদৈ দ্য ডটাৰ অফ কোচ কিং ৰঘুদেৱ ৱাজ অফাৰ্ড দ্য আহোম মনাৰ্ক কোন গৰাকী আহোম ৰজালৈ কোচ ৰজা ৰঘুদেৱৰ জীয়ৰী ৰাজকুমাৰী মঙ্গলদৈৰ বিবাহ প্ৰস্তাৱ আগবঢ়োৱা হৈছিল শুদ্ধ উত্তৰটো আপুনি মনত ৰাখিব অপশ্যন সি প্ৰতাপ সিংহ নেক্সট কোৱেশ্চনটো আপোনাৰ স্ক্ৰীনত আহিছে 23 নম্বৰ একৰ্ডিং টু আহোম লেজেণ্ডছ খংলুং এণ্ড খুংলাই ৱাজ দ্য গ্ৰেণ্ডছন অফ আহোম কিংবদন্তি অনুসৰি খুংলাং আৰু খুংলাই কাৰ নাতি আছিল কাৰেক্ট আনসাৰটো আপুনি অলৰেডি দেখা পাইছে অপশ্যন বি লেংডনৰ কি আছিল নাতি আছিল সো 24 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীনত আহিছে দ্য বেটেল অফ হাদিৰা চৌকি ৱাজ ফ'ৰ্ট ইন দ্য ইয়াৰ ইম্পৰ্টেন্ট কোৱেশ্চন হয় হাদিৰা চৌকি যুদ্ধ কোন চনত সংঘটিত হৈছিল কাৰেক্ট আনসাৰটো মনত ৰাখিব অপশ্যন এ 1822 চনত 25 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীনত আহিছে বিটুইন হুম ৱাজ দ্য বেটেল অফ হাদিৰা চৌকি ফট হাদিৰা চৌকি যুদ্ধ কাৰ মাজত সংঘটিত হৈছিল বুলি প্ৰশ্নত সুধিছে কাৰেক্ট আনসাৰটো আপুনি মনত ৰাখিব অপশ্যন ডি দ্য বাৰ্মিজ এণ্ড আহোমছ মান আৰু আহোমসকলৰ মাজত হাদিৰা চৌকি যুদ্ধটো সংঘটিত হৈছিল 26 নম্বৰ কুৱেশ্যন আপোনাৰ স্ক্ৰীনত আহিছে দ্য ৰিভাৰ ডেট ফ্লোজ থ্ৰু দ্য টাউন অফ যোৰহাট ৱাজ ডাগ এট দ্য বিহেষ্ট অফ পূৰ্ণানন্দ বৰগোহাঁই ইন দ্য ইয়াৰ যোৰহাট চহৰৰ মাজেৰে বৈ যোৱা নদীখন পূৰ্ণানন্দ বৰগোহাঁইৰ নিৰ্দেশ মৰ্মে কোন চনত খনন কৰা হৈছিল বুলি সুধিছে কাৰেক্ট আনসাৰটো হ'ব 1801 চনত 27 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীনত আহিছে আহোম শাসনকালত ব্যৱহৃত বিলাত শব্দই কি বুজাইছে হোৱাট ডাজ ইট মিন টু সে বিলাত ডিউৰিং দ্য ৰুল অফ আহোম কাৰেক্ট আনসাৰটো হ'ব অপশ্যন সি এ ৰিজন হুইচ ইজ এনজয়ড বাই দ্য এল্ডাৰ্ছ এজ পাৰ দ্য কনভেনিয়েন্স জ্যেষ্ঠসকলৰ সুবিধা অনুযায়ী উপভোগৰ বাবে ব্যৱহাৰ কৰা এখন ঠাইক বুজাইছে সেই ঠাইখনক সেই সময়ত কি বুলি কোৱা হৈছিল বিলাত 28 নম্বৰ প্ৰশ্নটো আপোনাৰ স্ক্ৰীনত আহিছে মহম্মদ বিন বাখতিয়াৰ খিলজী নেতৃত্বত হোৱা মুছলমান আক্ৰমণৰ সময়ত
মেচ জনজাতিৰ কোনগৰাকী ব্যক্তিয়ে পোনপ্ৰথমে ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল বুলি সুধিছে চ' কোনজন মেচ সম্প্ৰদায়ৰ মানুহে পোনপ্ৰথমে ইছলাম গ্ৰহণ কৰিছিল কাৰেক্ট এনচাৰটো হ'ব অপশ্যন বি আলী মেচে পোনপ্ৰথমে কি কৰিছিল ইছলাম ধৰ্ম গ্ৰহণ কৰিছিল 29 নম্বৰ প্ৰশ্ন আপোনাৰ স্ক্ৰীনত আহিছে হুইচ আহোম কিং ক্ৰিয়েটেড 3 মেলছ states which were called মাজুমেল মাহিমেল or সৰুমেল কোনগৰাকী আহোম ৰজাই মাজুমেল মাহিমেল আৰু সৰুমেল নামৰ 3 প্ৰকাৰৰ মেল বা জাগৰি ব্যৱস্থা প্ৰচলন কৰিছিল শুদ্ধ উত্তৰটো হ'ব অপশ্যন এ যোগেশ্বৰ সিংহ 30 নম্বৰ প্ৰশ্ন আৰু আজি লাষ্ট প্ৰশ্নটো আপোনাৰ স্ক্ৰীনত আহিছে ইন হুইচ ল্যাঙ্গুৱেজ ওয়াজ বুৰঞ্জিজ ফাৰ্ষ্ট কমপ্লাইট পোনপ্ৰথমে কি ভাষাত বুৰঞ্জী ৰচনা কৰা হৈছিল ওৱান অফ দ্য ইম্পৰ্টেণ্ট কুৱেশ্যন আপুনি মনত ৰাখিব কাৰেক্ট এনচাৰটো হ'ব অপশ্যন চি তাই আহোম ভাষাত কি কৰিছিল পোনপ্ৰথমে বুৰঞ্জী ৰচনা কৰিছিল ভিডিঅ'টো লাষ্টলৈ দেখাৰ কাৰণে ধন্যবাদ যদি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক কৰিব আৰু কমেণ্টত জনাব আৰু চেনেলটোত পোনপ্ৰথমবাৰ আহিলে কাইণ্ডলি ছাবস্ক্ৰাইব কৰি নতুন চেনেলটো ছাপোৰ্ট কৰিব